নমস্কাৰ, মই সুপ্ৰিয়া আৰু মোৰ এয়া জীৱনৰ প্ৰথমটি ব্লগ। মই যোৰহাটৰ এতিয়া মাছৰ হাটত আছোঁ। তো মই এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত যাম, কিয় গৈ আছোঁ সেয়া আপোনালোকক দেখাই যাম, লগতে আপোনালোকে চাই যাওক। তো এতিয়া আমি গৈ আছোঁ শিৱসাগৰ আৰু এয়া ৰাজীৱ দা বহি আছে মোৰ লগত, অথনিৰ পৰাও আছে। আৰু মই কেমেৰাটো বেক কৰি দেখাইছোঁ, কোনে চলাই গৈ আছে ডিম্পু দা। আৰু ডিম্পু দা কোন হয় এইটো ভালকৈ চবেই চিনি পায়েই তেওঁক, আৰু টেবুলো মই আপোনালোকক ক'ম ডিম্পু দা কোন হয়, তেখেতে কি কৰে। আৰু এয়া ডিম্পু দাৰ লগত আহিছে, আপোনাৰ নামটো কৈ দিব। আচ্ছা, তো ময়ো তেওঁক ফাৰ্ষ্ট লগ পাইছোঁ আজি, তো তেওঁৰ লগত মই চিনাকি হ'ম, এতিয়া গৈ থাকিম আৰু। তো আমি এতিয়া বাইপাছত আছোঁ, যোৰহাট বাইপাছ গৈ আছোঁ। বাকী শিৱসাগৰখন যাওঁতে যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া আমি যাওঁ শিৱসাগৰ। নিজৰাৰে গান শুনিছানে পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি। এতিয়া আমি যোৰহাটৰ পৰা আহি জাজি পালোহি, শিৱসাগৰ ডিষ্ট্ৰিক্ট সোমালোহি। তো এতিয়া দেখাম আপোনাক বাহিৰৰ, এতিয়া শিৱসাগৰলৈ গৈ থকা কিছুমান, আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া ধাবা আছে, যে নীলকণ্ঠ। শিৱসাগৰ নীলকণ্ঠ আপোনাৰ এটা হাঁহ মাংসৰ বাবে ফেমাছ। তো আপোনালোকক ধুনীয়া হাঁহ মাংস বনায়, আৰু আপোনালোকেও আহিলে ইয়াত এবাৰ সোমাব আৰু খাই যাব, মনত থাকি যাব মানে। আৰু এতিয়া আহি গ'ল দিচাং ধাবা, ইয়াতো বহুত ধুনীয়া খানা পায়। আহি আমি এতিয়া ভটিয়াপাৰ পালোহি। তো ৰাতিপুৱা সোনকালে ওলাইছোঁ যিহেতু, চাহ অকণমান খাই লওঁ, তাৰপিছত তাত গৈ কাম আছে। তো ব'লক চাহলৈ আপোনালোকক লৈ যাওঁ। আৰু যিসকলে শিৱসাগৰ অহা নাই, বহুতে আহিছে, শিৱসাগৰ বহুত ধুনীয়া ঠাই, সাংঘাতিক, মোৰ বহুত প্ৰিয় শিৱসাগৰ। তো মইতো আহিয়ে থাকোঁ প্ৰায়, বহুত বছৰ দি অহা নাই। শিৱৰাত্ৰিত আহিছিলোঁ, আজি আকৌ আহিছোঁ। কিয় আহিছোঁ মই ক'ম বাৰু, তাৰ আগতে আমি চাহ খাই লওঁগৈ। তো আমি এতিয়া চাহ খাবলৈ বহিছোঁ, চাহ খাম, অৰ্ডাৰ দিয়া হৈছে। এই ৰাজীৱ দাই দিছে আৰু অৰ্ডাৰটো, আৰু আমাক কিবা খুৱাম বুলি কৈছে। তো চাহ আহিছে, এয়া আপোনালোকক চাহটো নেদেখাওঁ, টেবুলিও আপোনাক মই দেখাবলৈ পাই সুখী হৈছোঁ। ডিম্পু লালমোহন খাওঁতে খাওঁতে চামুচে ভাঙি পায়, হয়ো তেওঁ স্বাস্থ্যটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ চামুচখন নহয়। আৰু কেমেৰাটো মানে ভালকৈ অহা নাই, সেইফালৰ পৰা পোহৰটো আহি আছে যে, কোৱালিটিটো ভাল অহা নাই। যে যিমানকণ বাৰু দেখাবলৈ চেষ্টা কৰিছোঁ, তেওঁ এতিয়া হাতে দিয়ে খাই দিছে। কওক, হাতে দিয়ে। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, তো কেমেৰা ধৰিবও চাগে মই অকণমান ভালকৈ জনা নাই, সেইকাৰণে মুখত ইমান দূৰত কাট খাই গৈছে। তো লাহে লাহে পাৰিম চাগে, চবেই পায়, প্ৰথম দিনা সকলোৰে অলপ প্ৰব্লেম, আজি মোৰো যেনেকৈ হৈছে কেমেৰাটো লোৱা। তো আমি পালোহি, সেয়া শিৱসাগৰ ওলাম, সেয়া আগলৈ দেখি আছে চাগে, বাকীখিনি দেখাই গৈ আছোঁ। চাহপাত খাই উঠিছোঁ, ব'লক যাওঁ আমি আকৌ শিৱসাগৰলৈ। আকৌ ওলাইছোঁ শিৱসাগৰ টাউনলৈ সোমাই যাম আৰু এতিয়া আমি। তো আপোনালোকক এতিয়া মই দেখাবলৈ চেষ্টা কৰিম শিৱসাগৰ ৰাস্তাত কাষতে থকা কিছুমান ধুনীয়া ধুনীয়া দোকান নহয় দৃশ্য। শিৱসাগৰ জিলা বহুতৰ ঘৰৰ সন্মুখত এটা এটা পুখুৰী থাকে, সেইটো খুব ভাল লাগে। মোৰ বেছিকৈ ভাল লাগে, কাৰণ এটা টাউনৰ পৰিৱেশটোৰ লগতো গাঁৱৰ পৰিৱেশ এটা সাঙুৰ খাই থাকে। বহুত ধুনীয়া মানে, ইয়াত থকা প্ৰত্যেক ঘৰ মানুহৰ আপোনালোকে দেখিবলৈ পাইছে যে
ভিতৰত আছোঁ কাৰণে বাহিৰটো ভালকৈ দেখাব পৰা নাই এয়া ইমান ভাল লোকেশ্যনটো শ্বেয়াৰ কৰি দেখুওৱা যিখন দলং আমি উঠি অহাখন নহয় তাৰ ইফালে যিখন দলং দেখাইছোঁ সেইখন হৈছে শিৱসাগৰৰ 100 বছৰীয়া পুৰণি দলং হয়তো আহি ফাইনেলি আমি পালোহি আমি য'ত আহিব লাগিছিল তো আমি ক'ত আহি আছোঁ দেখাই আছোঁ তো আমি আহি আছিলোঁ মই ইমান দিনৰ পৰা ক'বলৈ ৰৈ আছোঁ যে আমি ক'ত আহিছিলোঁ তো আজি আছে হেবাং চিনেমাখনৰ অডিশ্যন এনেকৈ দেখাই কওঁ এয়া দেখিছে পোষ্টাৰ লাগি আছে মই আপোনালোকক ভালকৈ দেখাম আজি হেবাং চিনেমাখনৰ অডিশ্যন আছে আৰু যোৰহাটত হৈ গ'ল আজি শিৱসাগৰৰ আপোনাৰ নাট্য মন্দিৰত আছে তো অথনিবা কমকৈ ভাবি আছোঁ আৰু মোৰ ভিডিঅ'টো দিয়াও হয়তো পলম হ'ব কিয়নো যিসকলে মোৰ ভিডিঅ'টোৰ জৰিয়তে চাব তেওঁলোকে অডিশ্যন দিবহি নাপাবহি কাৰণ মই আজি কৈছোঁ তো আজিতো ভিডিঅ' ৰাতিকৈহে আপলোড কৰা হ'ব তো চাওক এয়া হেবাঙৰ অডিশ্যন হ'ব 12টা বজাৰ পৰা তো হেবাং চিনেমাখনৰ এজন হৈছে চিনেমেট'গ্ৰাফাৰ আৰু মই কি কৰিম সেয়া ডাইৰেক্টৰৰ মুখৰ পৰা শুনিব পালে মোৰ নিজেও ভাল লাগিব আৰু অলপ তো আমি আহি নাট্য মন্দিৰত পালোহি এয়া আমাৰ আজি অডিশ্যন আছে কাম চলি আছে এয়া ডিম্পুদা আৰু এয়া ডিম্পুদাৰ লগত আহিছে তেওঁ ঘৰ শিৱসাগৰতে হয় আৰু ৰাজীৱ দাকটো চিনাকি কৰি দিয়া হৈছে মই ক'ব বিচাৰোঁ ৰাজীৱ দা হৈছে চিনেমাখনৰ চিনেমাট'গ্ৰাফাৰ আৰু এয়া ডিম্পু কৌশিক দা তেখেত হৈছে ডাইৰেক্টৰ আৰু এয়া তেখেতৰ চিফ এছিষ্ট তো মই এতিয়া কি কৰোঁ এয়া ডিম্পু দাই আপোনাক নিজে কৈ দিব মই চিনেমাখনৰ লগত কেনেকৈ জড়িত নিজৰ কথা কৈ ভাল নালাগে ন লোকে ক'লে বেছি ভাল লাগে তো মই ডিম্পু দা হ'লে কেমেৰাটো আগবঢ়াই দিছোঁ ভাৱে জড়িত হৈ আছোঁ সুপ্ৰিয়া চিনেমাখনৰ আমাৰ সহকাৰী হিচাপে কাম কৰিবলৈ এছিষ্ট হিচাপে আছে গতিকে আপোনালোকে চাবলৈ পাব আৰু আমাৰ শ্বুটিঙৰ কাম আমাৰ পৰহিলৰ পৰা আৰম্ভ হ'ব তো চিনেমাখনৰ নাম আপোনালোকে গম পাইছে হেবাং আজি আমাৰ যোৰহাট অডিশ্যনটো হৈ গৈছে শিৱসাগৰ অডিশ্যনটো আজি আমি পাতিছোঁ চ' আপোনালোকে চাই থাকিব মৰম বাচিব কামটো ভালকৈ যাতে হয় তাৰ কাৰণে আশীৰ্বাদ দিব আমি সকলোৱে এটা টীমত কাম কৰি আছোঁ চিনেমা ভিডিঅ'টো বৰ্তমান মই ইয়াতে সামৰিছোঁ পাছত দেখাম আৰু কাৰণ এতিয়া যিহেতু অডিশ্যন দিবলৈ আহি আছে তো মোৰ এতিয়া কাম হৈছে নাম লিখা আৰু চবকে মতা শেষ নহয় মানে এই ৰাজীৱ দাই মানে প্ৰথম বনাইছোঁতো খুব মানে ইনচাল্ট কৰি আছে আৰু মোক তো ভিডিঅ'টো 1 ঘণ্টা হ'ব 2 ঘণ্টা হ'ব ইমান বকি আছোঁ তো ঠিক আছে পাছৰখিনি দেখাম মাজে মাজে দেখাই থাকিম আপোনালোকক কিন্তু এতিয়া মোৰ অলপ কামত যিহেতু লাগিব তো ঠিক আছে এতিয়া অডিশ্যন চলি আছে মই আপোনালোকক দেখাম এইটো ইয়াত অডিশ্যন দিয়াসকল ইয়াতে বহি আছে আৰু এয়া হৈছে বনশ্ৰী তেখেত যোৰহাটৰ হয় কিন্তু কি ক'ম আৰু তেখেত যোৰহাটৰ অডিশ্যন এখনতে নিদিলে এতিয়া শিৱসাগৰ পালেহি অডিশ্যন দিবলৈ বাকী ইয়াত আছে আৰু ভিতৰত অডিশ্যন হৈ আছে সেয়া দেখাম মোৰ কাম দেখিছে নহয় মানুহক মাতি আছোঁ ইফালে সিফাল কৰি অডিশ্যন শেষ হৈছে মই লাহেকৈ আপোনালোকৰ পৰিৱেশটো দেখাম অডিশ্যন দিবলৈ আৰু এজন আহিছে পৰাগ বৰা তেখেতৰ কথা মই ক'ম তেখেতে ডিফেন্সত অলৰেডি কৰি আছে তাৰপিছতো যাৰ যেনেকুৱা যি চখ আৰু কিন্তু এই নাটক এৰিব পৰা নাই ছুটি লৈ আহিছে দেই দেশ বচাবলৈ শেষ কৰিলে আৰু নাটকত লাগিছে কিন্তু চেলাৰীটো পাই আছে আকৌ এইবোৰ কথা নকওঁ দেই চেলাৰী কথা কৈ আছোঁ দেখিছে এইবোৰ ধেমালি কৰিছোঁ তেনেকুৱা একো নহয় তেওঁ ছুটিত আছে তো সুযোগ মিলাই তেওঁ ইয়ালৈ আহিছে এতিয়া অডিশ্যন প্ৰায় শেষ হৈছে মানে আধা ঘণ্টা ব্ৰেক দিছে তাৰপিছত অলপ দেৰি পিছত আকৌ ষ্টাৰ্ট হ'ব এতিয়ালৈকে কোনো অহা নাই 3টা বজাৰ পৰা আছে তো চাওঁ কি হয়
মানে কিবা এটা খাওঁ ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ দেৰিকৈ উঠাৰ কাৰণে মায়ে খাবলৈও নিদিলে নাই সময় এতিয়া যাওঁ খোজকাঢ়ি ক'ত খামগৈ ঠিকনা নাই য'তে দোকান আজি শিৱসাগৰত সম্পূৰ্ণ বন্ধ দেওবাৰ যিহেতু আৰু বন্ধ বেলেগ মানে আৰু এটা কাৰণ হৈছে যে শিৱৰাত্ৰি পাৰ হৈ গৈছে শিৱসাগৰত ইণ্টাৰনেশ্যনেল শিৱৰাত্ৰি পতা হয় সেইটো কাৰণে 3 দিন পূৰা 4 দিন পূৰা ব্যস্ততাৰে পাৰ হৈ গ'ল তো আজি সকলোৱে অকণমান জিৰণি লৈছে ইয়াত দোকান পোহাৰ চব বন্ধ হৈ আছে কোনো এফালে খোলা নাই একদম লকডাউন ফিল হৈ গৈছে কিন্তু লকডাউন নহয় দেওবাৰ বন্ধ বহুত দেৰি খোজকাঢ়িলোঁ আমি খোজকাঢ়ি দৌল মোক পালোহি আৰু কিবা এটা খালোঁ আৰু এতিয়া তাৰপিছত গৈ আছোঁ এতিয়া খোজকাঢ়ি গৈছোঁ বাকীখিনি গাড়ীত আহিছে লগতে আমাৰ ভাইটি আৰু ভণ্টি আছে আমিও এনেকৈ খোজকাঢ়ি ৰাজীৱ দা গাড়ী থাকিও খোজকাঢ়ি আহিছে কি বুলি কয় তেনেকুৱা ধৰণৰ কথা নহয় বেছিকৈ খাই দিলে তেতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আকৌ নাট্য মন্দিৰলৈ তাৰপিছত আকৌ অডিশ্যন আছে কিমান আহিছে চাওঁগৈ এতিয়া মানুহ অডিশ্যন দিবলৈ